কেতিয়াও কাৰোবাৰ দুৰ্বলতাক লৈ মজা নকৰিবা। যিটো তোমাৰ বাবে আনন্দৰ কথা সেইটো আনৰ বাবে কষ্টকৰ হ'ব পাৰে। ভৰসা নিজৰ ওপৰত ৰাখিলে সেয়া শক্তিলৈ পৰিণত হয় আৰু আনৰ ওপৰত ৰাখিলে দুৰ্বলতাত পৰিণত হয়। অন্যৰ ক্ষতি কৰিব বিচাৰিলে নিজৰ ক্ষতিও হ'বই। হ'ব পাৰে ক্ষতিৰ ধৰণ আৰু সময় অলপ ভিন্ন হ'ব পাৰে, কিন্তু ক্ষতি হ'বই, কিয়নো প্ৰকৃতিয়ে নিজৰ গতিত প্ৰতিশোধ লয়। জীৱনত এটাই ডাঙৰ দোষ, আজিও মানুহ চিনিবলৈ নিশিকিলোঁ। কোনোবাই অকণমান ভাল আচৰণ কৰিলেই পূৰ্বতে দি থোৱা কষ্টবোৰ পাহৰি যাওঁ আৰু পুনৰ বিশ্বাস কৰি বিপদত পৰোঁ। কেৱল সাপেই নহয়, কিছু মানুহ আছে খুবেই বিষাক্ত। সাপকটো তথাপিতো দূৰৰ পৰা চিনা যায়, কিন্তু বিষাক্ত মানুহবোৰক চিনি পোৱাটো বহুত কঠিন। তুমি যদি কাৰোবাক তেল মাৰা তেন্তে তুমি বেচ, আৰু যদি সত্য কোৱা তেন্তে তুমি শেষ। লৱণৰ দৰে নিজৰ চৰিত্ৰ গঢ়াৰ চেষ্টা কৰা। নে কোনোবাই তোমাক অতিৰিক্ত ব্যৱহাৰ কৰিব পাৰিব, নে তুমি নোহোৱাকৈ কোনোবাই থাকিব পাৰিব। স্বপ্ন দেখিব পাৰি, ধৰিব নোৱাৰি। জীৱন ধ্বংস কৰিব পাৰি, গঢ়িব নোৱাৰি। মন দিব পাৰি, ঘূৰাই আনিব নোৱাৰি। ভালপোৱা সৃষ্টি কৰা যায়, শেষ কৰা নাযায়। পানীত ননমাকৈ যেনেদৰে সাঁতোৰ শিকিব নোৱাৰি, একেদৰে বেয়া সময় নাহিলে কোন আপোন কোন পৰ চিনিব নোৱাৰি। জীৱনত কষ্ট দিয়া মানুহ বহুত পালোঁ, কিন্তু বুজিব পৰা মানুহ আজিও কাকো নাপালোঁ। যাৰ মন যিমান সুন্দৰ তাৰ ভাগ্য সিমানেই বেয়া, কাৰণ সুন্দৰ বস্তুৰ ওপৰত মানুহে আঘাত কৰিবলৈ বেছি পচন্দ কৰে। মা দেউতাৰ যিবোৰ কথা আমি শুনিবলৈ বিৰক্তিবোধ কৰোঁ, সেই কথাবোৰৰ মাজত কিবা নহয় কিবা এটা শিক্ষা অৱশ্যই লুকাই থাকে। নিমপাত তিতা হ'লেও যিদৰে শৰীৰৰ পক্ষে ভাল, ঠিক সেইদৰে মা দেউতাৰ কথাবোৰ বিৰক্তি লাগিলেও আমাৰ ভৱিষ্যতৰ বাবে অতি জৰুৰী। মানুহক উপকাৰ কৰি মহান হম বুলি ভাবিছে নেকি? স্বাৰ্থৰ দুনিয়াখনত কাম হৈ গ'লেই মানুহে পাহৰি যাব। গতিকে মানুহক সহায় কৰা একমাত্ৰ মহান আল্লাহ তাআলাক সন্তুষ্ট কৰাৰ বাবেহে। মানুহে পাহৰি গ'লেও আল্লাহে নাপাহৰে। কিতাপৰ পৰা শিক্ষা লওঁতে টোপনি আহি গৈছিল, আৰু এতিয়া জীৱনৰ শিক্ষাই গোটেই ৰাতি উজাগৰে পাৰ কৰি দিয়ে। ঠাট্টাৰ চলেৰে যিয়ে তোমাক মানুহৰ মাজত অপমান কৰে, তেওঁক কেতিয়াও বিশ্বাস নকৰিবা, বন্ধু নবনাবা। নিজৰ মনৰ মানুহজনক যেতিয়া আনৰ কাষত দেখা কষ্ট, পৃথিৱীৰ সকলো কষ্টকো যেন পিছ পেলায়। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো টিপি দিব। আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ।